নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো আৰু আপুনিও জানে মোবাইল কেনেকৈ আমাৰ জীৱনক কণ্ট্ৰোল কৰি আছে। মোবাইলে আমাৰ টাইম বৰবাদ কৰি আছে আৰু আমাৰ ইণ্টেলিজেন্স শেষ কৰি দিছে। আমাৰ একমাত্ৰ মনত ৰখা ক্ষমতাও কমি গৈ আছে। আমি সকলোৱে জানো, কিন্তু আমাক মোবাইল ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱাইছে। আৰু এতিয়াতো সকলো কাম মোবাইলতে হয়। মোবাইল এতিয়া জীৱনৰ এটা অংগ হৈ গৈছে। হয়তো এইটো কথা আপুনি জানে, 100% ব্যৱহাৰৰ অকল 30% হে কামৰ হয়, বাকী 70% কেৱল আপোনাৰ টাইম এনেই নষ্ট কৰি আছে। এইটো ভিডিঅ' আপুনি শেষলৈকে চাব, কিয়নো এইটো ভিডিঅ' চোৱাৰ পিছত আপোনাৰ মোবাইল আপোনাক নহয়, আপুনি আপোনাৰ মোবাইলক কণ্ট্ৰোল কৰিব। আপোনাৰ মোবাইলটো আপুনি ইউজ কৰাত কোনো অসুবিধা নাই, কিন্তু আপুনি কেতিয়াবাই আপোনাৰ মোবাইলটো কিবা এটা কামৰ কাৰণে যদি স্ক্ৰীনটো অন কৰে, আপুনি সেই কামটো বাদ দি কিবা এটা বেলেগ কামত আপুনি লাগি যায়। আপুনি 15 পৰা 20 মিনিট ইউজ কৰাৰ পিছতো আপুনি যিটো কামৰ কাৰণে মোবাইলটো উঠাইছিলে কমপ্লিট আপুনি এই কামটো পাহৰা যায়। মোবাইলৰ যি এপ্লিকেশ্যন বা নটিফিকেশ্যনৰ যি চিষ্টেম এনেকুৱা ধৰণে ডিজাইন কৰা আছে, বেছিতকৈ বেছি এই এপ্লিকেশ্যনবোৰতে টাইম পাৰ হৈ যাব, আপুনি একো গমেই নাপাব। এই ডিজিটেল কোম্পানীবোৰে বেছিতকৈ বেছি পইচা ইনকাম কৰিবৰ কাৰণে আপোনাক মোবাইলত অন ৰাখিবলৈ চেষ্টা কৰে। যদি আপুনি এলাৰ্ম লগাবৰ কাৰণে মোবাইলটো উঠাইছে, তেতিয়াহ'লে 15 পৰা 20 মিনিট ফেচবুকতে যায়, ইনষ্টাগ্ৰামত 10 পৰা 15 মিনিট টাইম নষ্ট কৰি আৰু হোৱাটছআপত 10 পৰা 15টা মেছেজ ৰিপ্লাই দিয়াৰ পিছতহে মোবাইলৰ স্ক্ৰীন অফ কৰে। এনেকৈয়ে যদি আকৌ নটিফিকেশ্যন আহি যায়, তেতিয়াও আকৌ আপুনি মোবাইলটো লৈ বহি যায়। জানিয়ে হওক বা অজানিতে হওক, কিন্তু আপোনাক আপোনাৰ মোবাইলে কণ্ট্ৰোল কৰি আছে। আপোনাৰ জিন্দগী এনেকৈ কণ্ট্ৰোল কৰি আছে। আমি বাহিৰত খেলা ধূলা কৰা বন্ধ কৰি দিছোঁ, কিয়নো ইয়াৰ জেগা অনলাইন গেমিংবোৰে লৈ লৈছে। বন্ধুত্বও আমি কমাই পেলাইছোঁ, মনত ৰখা শক্তিও আমি হেৰুৱাই পেলাইছোঁ। আমাৰ মনত ৰখা ক্ষমতাও আমি কমাই পেলাইছোঁ। ঘণ্টা ঘণ্টা ধৰি আমি সময় বৰবাদ কৰি আছোঁ। পঢ়াত আমাৰ একোৱেই মন নবহে আৰু কিমান লোকচান আমি নিজকে ধৰিব পৰা নাই। কি আপুনি ডিজিটেল কোম্পানীৰ হাতৰ পুতলাটো হ'ব বিচৰা নাই? যদিহে বিচৰা নাই, আপোনাৰ মোবাইলত থকা অলাগতিয়াল এপ্লিকেশ্যনবিলাক এতিয়াই আনইনষ্টল কৰি দিয়ক, কাৰণ এই অলাগতিয়াল এপ্লিকেশ্যনবোৰে আপোনাৰ ধ্যান বেলেগ পালে লৈ যায়। আপুনি যদি মোবাইল কিবা কামৰ কাৰণে যদি উঠাই, আপুনি ভালকৈ মনত কৰক আপুনি কি কামৰ কাৰণে মোবাইলটো হাতত লৈছিলে, আৰু আপোনাৰ কামটো সম্পূৰ্ণ হোৱাৰ পাছত আপুনি পুনৰ মোবাইলটো ৰাখি দিয়ক। আপুনি মোবাইলটো লগত লৈ ফুৰা অভ্যাস, আপুনি মোবাইলটো লগত লৈ শুৱা অভ্যাস আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰক। আপুনি আপোনাৰ মোবাইলটো কিবা ভাল মটিভেশ্যন লোৱাৰ কাৰণে ব্যৱহাৰ কৰক বা কিবা ভাল নলেজ লোৱাৰ কাৰণে ব্যৱহাৰ কৰক। এই পৃথিৱীত কোনো বস্তু ভাল বা বেয়া নহয়, এইটো আমাৰ ব্যৱহাৰ কৰা নিয়মৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি আপোনাৰ মোবাইল ব্যৱহাৰ কৰা নিয়ম সলাই দিয়ক, আপুনি নিজে আপোনাৰ সলনি অনুভৱ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম, জয় হিন্দ।